জয়মালাক উদ্ধাৰ কৰি আনিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ। এটা কবিতা পাঠ কৰিছোঁ মই নৱজিতে, কিবা ভুল হ'লে ক্ষমা কৰিব। মই যাওঁ দিও ককাইদেউ, মই আৰু তামিলনাডুত নাথাকোঁ। মই অসমীয়া ছোৱালী জয়মালা। মোক ইহঁতে বৰকৈ অত্যাচাৰ কৰে। মই বৰকৈ বিনালোঁ। মই অসমীয়া ছোৱালী জয়মালা। ককাইদেউ, মই অসমত উভতি যাব বিচাৰোঁ। অসমীয়া ভাষাত চিঞৰি চিঞৰি ক'লোঁ, নাই, মোৰ ভাষা বুজিয়ে নাপায় নিষ্ঠুৰ মানৱে। এবাৰ ভাবিলোঁ অসমীয়া গীত এটি গাই দিওঁ নেকি। ককাইদেউ বৰকৈ বিষাইছে। নোৱাৰিলোঁ, কাৰণ মোৰ চাৰিও ভৰি শিকলেৰে বান্ধি ৰাখিছে। ভৰিত তেজে কুৰাল মাৰিছে। ককাইদেউ, মই অসমীয়া ছোৱালী। মই অসমীয়া ছোৱালী জয়মালা। ককাইদেউ, তোহাতে ভাবাৰ নিচিনা নহয় তামিলনাডুখন। আমাৰ অসমীয়া মানুহক একেবাৰে চিনি নাপায়। মোক লৈ যাওঁ ককাইদেউ, অসমলৈ মই উভতি যাওঁ। ককাইদেউ, মোক পাহৰি নেযাবি দেই। মই অসমলৈ উভতি যাম। মই অসমীয়া ছোৱালী।